बिटिसि बिसायख'थिनि थि समखौ फोसावथ'नाय जायाखैब्लाबो राजखान्थियारि हान्जाफोरा गावबा गावनि मावथिफोरखौ गोख्रों खालामनो नाजानायखौ नुनो मोन्दों। आथिखाल खुंथायाव थानाय हान्जाजों लोगोसे बेरेखा हान्जाफोराबो बायदि हाबाफारिनि गेजेरजों रायजो राजाफोरनि गोसोखौ बोनो नाजानाय नुनो मोनहांदों। बेबादिनो उदालगुरि जिल्लानि रौतानि हाटखलायाव इउपिपिएल हान्जाया आइजोफोरनि मोनसे सांग्रांथियारि मेल खुङो। 8 जुलाइ मंगलबारखालि रौता ब्लक इउपिपिएल हान्जानि बानजायनायाव जानाय आइजोफोरनि बे सांग्रांथि मेलाव रौता ब्लकनि सिङाव थानाय गोबां आइजोफोरा बाहागो लादोंमोन। बे मेलाव बिटिसिनि मावफुं सोद्रोमा एबा रौता बियाबनि एमसिएलए डक्टर निलुत स्वर्गियारि, मिरु इउपिपिएल आइजो दालायनि बोसोनगिरि किरण बर', उदालगुरि जिल्ला आइजो दालाय इउपिपिएलनि आफादगिरि नरथि बर'जों लोगोसे लतिका दास, शुभश्री दैमारि आरो गुबुन गुबुन बिबाननि गोबां दैदेनगिरिफोरा बाहागो लादोंमोन। मख'नो गोनां बाथ्रादि प्रमद बर'नि दैदेननाय बिटिसि सोरखारा आइजोफोरनो होनाय गुबुन गुबुन माखासे जौगालु बिथांखिफोरनि सोमोन्दै इएम डक्टर निलुत स्वर्गियारिया फोरमायथियो आरो फैबाय थानाय बिसायख'थियाव आइजोफोरनि गोहोजों ज' जानानै इउपिपिएल हान्जाया हारसिङैनो बांसिन मासियाव देरहानो हागोन आरो बिटिसिआव सोरखार खुंगोन होनना आसा खालामो। ब्लक कमिटिर পৰা মহিলা উইংছৰ পৰা আমি এটা সজাগতা সভা আজি ৰৌতাত আয়োজন কৰা হৈছে। আমি যি আশা কৰিছিলোঁ তাতকৈ দুগুণ ইয়াত সমাবেত হৈছে। গতিকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মহিলাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰ বহু আঁচনি ইতিমধ্যে প্ৰদান কৰিছে। বিটিআৰৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে মহিলাসকলৰ কাৰণে বহুত এনেকুৱা আঁচনি, মাইনাও চেৰাং বিতাংখী, আই অঞ্চাই বিতাংখী বহুত এনেকুৱা আঁচনিবিলাক আমি মহিলাসকলৰ কাৰণে বিটিআৰ অঞ্চলত দিবলৈ আমি যত্ন কৰাৰ কাৰণে আজি বহুত মহিলা দলে বলে ওলাই আহিছে। আৰু আমি আশা কৰিছোঁ আহি থকা ইলেকশ্যনত মহিলা শক্তিয়ে ইউপিপিএলক একক সংখ্যা গৰিষ্ঠতা দি চৰকাৰ বনোৱাৰ সহায় সহযোগিতা দিব। গতিকে আজিৰ মিটিঙে এটা উদাহৰণ। গতিকে মই ভাবোঁ যে আমাৰ ৰৌতা সমষ্টিত মহিলা এতিয়া খুব সজাগ হৈছে, মহিলা কমিটি খুব ষ্ট্ৰং হৈছে। মহিলা কমিটি, ব্লক কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওমেন উইং जिल्ला कमिटिक मैं धन्यवाद ज्ञापन करছি। बेबादिनो फैगौ बिटिसि बिसायख'थियाव आइजोफोरनि गोहोआ इउपिपिएल हान्जानो जर'खा मोनसे बोलो होगोन होनना मिरु इउपिपिएल आइजो दालायनि बोसोनगिरि किरण बर'आ बुङो आरो बिटिसिनि मोन 40 बियाबनि मोनजि बियाबाव आइजो बिजाथि दाबि खालामदोंमोनब्लाबो बे बाराव मोनबा बियाबाव आइजो बिजाथि फसंगोन होनना हान्जाया थि खालामनाय बाथ्राखौ किरण बर' बिथाङा फोरमायो। সঁচাই খুব মানে সুন্দৰ এটা আয়োজন। আজি ৰৌতা হাটখোলাত ওমেন্স এৱাৰনেছ মিটৰ এয়া মানে এটা আজি ছাকচেছ বুলিয়ে ক'ব লাগিব। কাৰণ এটা দিনৰ ভিতৰত ইমানখিনি মানুহ হ'ব বুলি ভবা নাছিলোঁ আৰু ইমান ধুনীয়াকৈ সুন্দৰভাৱে সকলোৱে মানে কথাবোৰ ইমান মানে ডিচিপ্লিনভাৱে বহি শুনি আছে, সেইটো আটাইতকৈ মানে ভাবিবলগীয়া কথা। কাৰণ যিহেতু ইউপিপিএল চৰকাৰখনৰ আজি 3.5 বছৰ পাৰ হৈ গ'ল, অলমষ্ট 4 বছৰ হৈছে, মাজত এটা বছৰ হেৰি হৈছে। গতিকে এই 4টা বছৰত আমাৰ প্ৰমোদ বড়ো ছাৰে মুখ্য ভূমিকা লৈ পেলাই তেওঁ যিদৰে আমাক গাইড দি পেলাই আগবঢ়াই লৈ আহিছে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেখেতৰ পৰামৰ্শ মতেই আমি সকলোৱে এখন এখন ডিষ্ট্ৰিক্টত এটা BCDCৰ আমি সজাগতা সভা আৰম্ভ কৰিছোঁ আৰু এনেধৰণৰ সজাগতা সভাই সকলোকে আগবঢ়াই লৈ যাব বুলি মোৰ বিশ্বাস। গতিকে আমি আজি ছাকচেছ বুলিয়ে ক'ব লাগিব। মহিলা শক্তি জিন্দাবাদ এইটো ক'বই লাগিব। আমাৰ যিহেতু এইবাৰ 2025 বৰ্ষৰ যিটো আমাৰ ছেপ্টেম্বৰত হ'বলগীয়া ইলেকশ্যন নিৰ্বাচন, এই নিৰ্বাচনত দেখা যায় যে আমাৰ প্ৰত্যেকখন সভা সমিতিতে আমাৰ মহিলাৰ প্ৰায় 80% উপস্থিতি দেখা যায়। গতিকে আমি আশা ৰাখিছোঁ, আমাৰ এই আশা নহয় আমাৰ বিশ্বাস, এইটো এটা গভীৰ বিশ্বাস যে আমাৰ আগন্তুক নিৰ্বাচনত আমি এনেদৰে মহিলাসকলক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম। এতিয়া যিহেতু আমাৰ আসনৰ ক্ষেত্ৰত 33% ৰিজাৰ্ভেশ্যন আছিলে, কিন্তু এইবাৰ আমাৰ আলোচনা মতে মই যিমান দূৰ মানে জানো
33% নহয়, আমাক 5টা ছিট দিব আৰু আমি 10টা ছিট দাবী কৰিছিলোঁ মহিলাসকলে, কিন্তু এতিয়ালৈকে 5টা বুলি শুনি আছোঁ, বাকী আমাৰ হাইকমাণ্ডৰ লগত কথা। হয়, সমষ্টিৰ নাম মই তেনেকৈ ক'ব নোৱাৰিম, কাৰণ এই বিষয়ে তেনেকুৱা কথা ইমান হিঞ্চ পোৱা নাই, কিন্তু কোকৰাঝাৰ আৰু ওদালগুৰি দুয়োটাতে মানে দিব বুলি সেইটো মই জানো আৰু, কিন্তু সমষ্টিৰ কথা কোৱা নাই। ধন্যবাদ।